হাঁহি উঠা মনটোত বিচাৰি চাওঁ সেই মধুৰ দিনবোৰ আছেনে নে হেৰাই গ'ল অতীত নামৰ কঠোৰ বাস্তৱতাৰ জাপৰ তলত। কান্দি কান্দি পৃথিৱীত উপজাৰ পৰা মুখত হাঁহিৰ খোৰাক যোগাবৰ বাবে অহৰহ চেষ্টা কৰা সেই বগা কপালত ৰঙা তিলকেৰে মুখত মিঠা মাতেৰে উমলাই থকা মা নামৰ মানুহগৰাকী, তেওঁৰো হয়তো জীৱনত দুখ আহে। কিন্তু চোৱা, তেওঁ কান্দি থকাৰ কাৰণে কোনেও মলাইছে, তুমি নে মই? কোনো নাই সেই মোৰ বৰষা মুখৰ হাঁহি পুনৰাই আনিবলৈ। এদিন হয়তো তেওঁৰ কপালত সেই পবিত্ৰ তিলক দি আঁতৰি যাব। তেতিয়া তেওঁক তেওঁৰ দুখত কোনে নিচুকাব, তুমি নে মই? জীৱনৰ বিয়লি বেলাত দুখত উৰে নিশা অকলশৰে কান্দিব। জীৱন যুঁজত অসফল বুলি নিজক ধিক্কাৰ দিব। কিন্তু তেওঁক সান্তনা তুমি দিবানে? যতনৰ অভাৱত দেহত দেখা দিব তেওঁ পুৰণা ৰোগে, তুমি যতন ল'বানে? নাই, কোনো নাই তেওঁৰ কাষত। দুখৰ মায়াত সুখৰ পোহৰেৰে পোহৰাব খোজা তেওঁৰ কপা কপা মুখখনত সততাৰ পোহৰ, নিৰ্ভয়তাৰ পোহৰ, জীৱনৰ সোৱাদ পোৱাৰ পোহৰ বিলাই দিবলৈ আজি কোনো নাই। ই জানো পৰাজয় নহয়, জীৱন যুঁজৰ পৰাজয়।